মাহেকীয়াৰ সময়ত পেটৰ বিষ হোৱাটো নৰ্মেল নেকি? এই ধৰণৰ পেটৰ বিষত আমি পেইন কিলাৰ খাব পাৰোঁ নেকি? মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ কাৰণে প্ৰেগনেণ্ট হোৱাত কিবা অসুবিধা হ'ব পাৰে নেকি? এইবিলাক প্ৰশ্ন আমাৰ মহিলাসকলৰ মাজত প্ৰায় চৰ্চিত হৈ থাকে। মই ডক্টৰ Sashibha Barman আৰু মাই ডক্টৰ চাই থকাৰ বাবে ধন্যবাদ। আমি মহিলাসকলে বা যুৱতীসকলে মাহেকীয়াৰ সময়ত প্ৰচণ্ড তলপেটৰ বিষ এটা প্ৰায় অনুভৱ কৰোঁ। অলমোষ্ট 75% মহিলাসকলে এনে ধৰণৰ অসুবিধাত প্ৰতি মাহে মাহে ভুগি থাকে। আজি এই ভিডিঅ'টোত আমি মাহেকীয়া সময়ত হোৱা পেট বিষ সম্পৰ্কে আলোচনা কৰিম। মাহেকীয়া সময়ত হোৱা পেট বিষটো আমি মেডিকেল টাৰ্মছত কওঁ dysmenorrhea। ডিছ মানে কিবা অসুবিধা হৈ আছে আৰু মেনৰিয়া মানে মেনষ্ট্ৰুৰেশ্যন বা মাহেকীয়া। dysmenorrhea দুই প্ৰকাৰৰ, প্ৰাইমেৰী dysmenorrhea আৰু ছেকেণ্ডাৰী dysmenorrhea। আমাৰ 90% dysmenorrhea বা মাহেকীয়া সময়ত হোৱা পেটৰ বিষ প্ৰাইমেৰী dysmenorrheaৰ কাৰণে হয়। আৰু প্ৰাইমেৰী dysmenorrheaৰ ভাল কথাটো এইটো যে এইটো ভয় খাব লগা কোনো বিষয় নহয়। প্ৰাইমেৰী dysmenorrhea হৈছে সম্পূৰ্ণ এটা নৰ্মেল ফিজিঅলজিকেল কণ্ডিশ্যন। আমাৰ জৰায়ু বা ইউটেৰাছৰ ভিতৰত এটা লাইনিং থাকে। সেই লাইনিংটোৰ নাম হৈছে এণ্ডোমেট্ৰিয়াম। এই এণ্ডোমেট্ৰিয়ামে এটা কেমিকেল বা হৰম'ন ৰিলিজ কৰে আৰু এই হৰম'নটোৰ নাম হৈছে প্ৰষ্টাগ্লেণ্ডিন। মাহেকীয়াৰ সময়ত আমাৰ ইউটেৰাছৰ এই এণ্ডোমেট্ৰিয়ামটো খহি যায় আৰু ই ব্লাড হিচাপে আমাৰ শৰীৰৰ পৰা ওলাই যায়। এতিয়া যিহেতু এণ্ডোমেট্ৰিয়াম খহি যায়, তাৰ লগে লগে এণ্ডোমেট্ৰিয়ামৰ ভিতৰত থকা এই প্ৰষ্টাগ্লেণ্ডিন হৰম'নটো সেই এণ্ডোমেট্ৰিয়ামৰ লগত শৰীৰৰ পৰা ওলাই যায়। এতিয়া যেতিয়া এই প্ৰষ্টাগ্লেণ্ডিন হৰম'নটো আমাৰ শৰীৰৰ পৰা ওলাই যায়, তেতিয়া এই প্ৰষ্টাগ্লেণ্ডিন হৰম'নে আমাৰ ইউটেৰাছটো খুব খামুচ মাৰি ধৰে, যাৰ ফলত মাহেকীয়াৰ সময়ত আমাৰ তলপেটত এটা আমি প্ৰচণ্ড বিষ অনুভৱ কৰোঁ। এই প্ৰষ্টাগ্লেণ্ডিন হৰম'নটোৰ কাৰণেও কেতিয়াবা মাহেকীয়াৰ সময়ত আমাৰ বমি বমি ভাৱ অনুভৱ হ'ব পাৰে বা কেতিয়াবা মাহেকীয়াৰ সময়ত আমাৰ লুজ মোশ্যন বা পনীয়া পায়খানাও হ'ব পাৰে। এইটোকে আমি কওঁ প্ৰাইমেৰী dysmenorrhea। আৰু প্ৰাইমেৰী dysmenorrhea বুজিব লাগিব যে সম্পূৰ্ণ নৰ্মেল। যিহেতু 90% dysmenorrheaৰ কাৰণ হৈছে প্ৰাইমেৰী dysmenorrhea, সেইকাৰণে মহিলাসকল বা যুৱতীসকলে মাহেকীয়া সময়ত হোৱা পেটৰ বিষৰ কাৰণে কোনো ধৰণৰ ভয় খাব নালাগে আৰু ইয়াৰ ফলত আপোনাৰ প্ৰেগনেঞ্চিটো ভৱিষ্যতলৈ কোনো ধৰণৰ অসুবিধা দেখা নিদিয়ে। যিহেতু প্ৰাইমেৰী dysmenorrhea আমাৰ মাজত খুব কমন, সেইকাৰণে এনেধৰণৰ মাহেকীয়াৰ সময়ত আমি এণ্টিস্পাজমোডিক টেবলেটো খোৱাত কোনো ধৰণৰ অসুবিধা নাই। ছেকেণ্ডাৰী dysmenorrhea মানে আমি কি বুজো? কেতিয়াবা আমাৰ ইউটেৰাছৰ কিছুমান অসুবিধাৰ কাৰণে মহিলাসকলে মাহেকীয়াৰ সময়ত পেটৰ বিষ অনুভৱ কৰে। এই ধৰণৰ পেটৰ বিষক আমি ছেকেণ্ডাৰী dysmenorrhea বুলি কওঁ। ছেকেণ্ডাৰী dysmenorrheaৰ মূল কাৰণ হৈছে ফাইব্ৰইড বা কোনো ধৰণৰ টিউমাৰ এটা আপোনাৰ ইউটেৰাছত থকা। এই এণ্ডোমেট্ৰিয়াম বা যিটো ইউটেৰাছৰ ভিতৰৰ লাইনিং, সেই লাইনিংটো ইউটেৰাছৰ মাছলৰ ভিতৰত থকা যিটো আমি কওঁ এডিনোমায়োচিছ বা এই এণ্ডোমেট্ৰিয়ামটো আমাৰ ইউটেৰাছৰ ভিতৰত নহয় কিন্তু বাহিৰত বেছিকৈ লাইনিং হৈ থকা, আৰু এইটো কণ্ডিশ্যনক আমি কওঁ এণ্ডোমেট্ৰিয়চিছ। ইয়াৰ উপৰিও কেতিয়াবা আমি ইনফেকশ্যনৰ কাৰণেও মাহেকীয়াৰ সময়ত পেটৰ বিষ অনুভৱ কৰোঁ। এই কণ্ডিশ্যনটোক কয় পেলভিক ইনফ্লেমেটৰী ডিজিজ বা PID। কেতিয়াবা মহিলাসকলৰ ইউটেৰাছৰ কিছুমান অপাৰেশ্যনৰ পিছত ইউটেৰাছটো আঠা লাগি যায় বা ইউটেৰাছৰ ৱাল দুখন আঠা লাগি যায়। এই কণ্ডিশ্যনটোক কওঁ আমি এডহেশ্যনছ। এই কাৰণেও মহিলাসকলে মাহেকীয়াৰ সময়ত প্ৰচণ্ড পেটৰ বিষ অনুভৱ কৰিব পাৰে। যদি মহিলাসকল ছেকেণ্ডাৰী dysmenorrheaত ভুগি আছে, তেনে ক্ষেত্ৰত ভৱিষ্যতলৈ মহিলাসকলে প্ৰেগনেণ্ট হোৱাত কিছু ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এই কণ্ডিশ্যনটোৰ চিকিৎসা ডেফিনেটলি আছে। সেইকাৰণে মহিলাসকল যদি মাহেকীয়াৰ সময়ত পেটৰ বিষত ভুগি আছে, তেনেহ'লে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক, এখন আল্ট্ৰাচাউণ্ড কৰক আৰু আপুনি কি ধৰণৰ dysmenorrheaত ভুগি আছে সেইটো জানি লওক। সুস্থ থাকক, সজাগ থাকক।